কাৰণে লৈ আহিছোঁ বিগ আপডেট এটা। মুখ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰিছিল যে 2 লাখ বেচৰকাৰী যুৱকক 2 লাখ টকাৰ এটা স্কিম দিব বুলি কৈছিল। সকলো কেণ্ডিডেটক এপ্লাই কৰিবলৈ দিছিল। এতিয়া এপ্লাই কৰাৰ পিছত এতিয়া আপোনালোকৰ এটা বিগ আপডেট আহি গ'ল। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে পূজাৰ আগতে সকলোৰে একাউণ্টত পইচাখিনি দিব বুলি কৈছিল। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ঘোষণা কৰিছে, যিসকলৰ মোবাইলত মানে যিসকলে এপ্লাই কৰিছিল আৰু যিসকলৰ মোবাইলত মেছেজ আহিছে সেইসকলেহে পাব পইচাখিনি, আৰু যিসকলৰ মোবাইলত মেছেজ অহা নাই আপোনালোকে আকৌ এপ্লাই কৰিব লাগিব, তাৰপিছতহে পাব। আহকচোন মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে শুনাইছোঁ আপোনালোকক। বাকীখিনি ওলাব নৱেম্বৰৰ 3 তাৰিখ। আমি ৰিএপ্লাই কৰিব লাগিব নে মেম? ৰিএপ্লাই কৰিব লাগিব, পুৰণা এপ্লাইটো নহয়। আপোনালোকে শুনিলে নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে, যিসকলে মানে যিসকল কেণ্ডিডেটে এপ্লাই কৰাৰ পিছতো মেছেজ অহা নাই সেইসকলৰ মানে আপোনালোকৰ নামটো ইয়াতে নাহিব, মানে আপোনালোকৰ ৰিজেক্ট হৈ গৈছে। আপোনালোকে আকৌ এপ্লাই কৰিব লাগিব, আকৌ প্ৰজেক্ট ৰিপৰ্ট আপডেট কৰিব লাগিব, লগতে যি মৌখিক পৰীক্ষা দিব লাগিব, তাৰপিছতহে আকৌ লিষ্ট ওলাব আৰু সেই হিচাপত আকৌ মেছেজ যাব, তাৰপিছতে আপোনালোকে পাব। সেইটো নৱেম্বৰ মাহত পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, আপোনালোকে শুনিলেই নহয়। হয়তো আপোনালোকৰ কোনো নহয় কোনো ডকুমেণ্টছ দিওঁতে উল্টা পুল্টা হৈছে বা আপোনালোকে দিয়া নাই, কিবা এটা প্ৰব্লেম হৈছে, সেইটো কাৰণে আপোনালোকৰ নাম হোৱা নাই। আপোনালোকে বেয়া নাপাব, আপোনালোকে এইবাৰ ভালকৈ ডকুমেণ্টছ দি এপ্লাই কৰক। আশা কৰোঁ আপোনালোকৰো যাতে হৈ যায়। যিসকলৰ হৈ গৈছে তেখেতসকলৰ কাৰণেতো ভালেই, আপোনালোকে নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰক আৰু বিজনেছটো ডাঙৰ কৰিবলৈ চেষ্টা কৰক। আৰু যিসকলে পোৱা নাই আপোনালোকে এপ্লাই কৰক। আকৌ আপোনালোকে ভালকৈ ডকুমেণ্টছখিনি দিব, দিয়াৰ পিছত আপোনালোকক যাতে পায় সেয়ে আশা ৰাখি ভিডিঅ'টো সামৰণি মাৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।